মৰমৰ ভাইটি ভণ্টিসকল, যোৱা ভিডিঅ'ত ক্লাছ 2ৰ ইংৰাজী কবিতাটোৰ নাম মাইছ। এইটো কবিতাৰ মই 7 লাইন পঢ়াই শুনাইছোঁ আৰু বাকী 7 লাইন আজি পঢ়াই শুনাম। তেন্তে বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। They run about the house at night. They nibble things they should not touch, and no one seems to like them much. But I think mice are rather nice. এতিয়া শিকিম ইয়াৰ অৰ্থ। They run about, সিহঁতে দৌৰি ফুৰে। The house at night, ঘৰখনত ৰাতিত। They nibble things, সিহঁতে বস্তুক কামুৰে। They should not touch, সিহঁতক চুৱা ঠিক নহয়। And no one seems, আৰু কোনেও হয়তো to like them much, সিহঁতক ভাল পায়। But I think mice are rather nice, কিন্তু মই ভাবোঁ নিগনি বৰ ভালেই। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু দয়া কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।